নমস্কাৰ বন্ধুসকল, এইটো চলি আছে শাওণ মাহ আৰু শাওণ মাহত আমি সকলোকে মহাদেৱৰ পূজা অৰ্চনা কৰা দেখা পাওঁ আৰু মহিলাসকলক সেউজীয়া ৰঙৰ কাপোৰ আৰু খাৰু পৰিধান কৰে। তো শাওণ মাহত সেউজীয়া খাৰু কিয় পিন্ধে জানেনে বাৰু? আহকচোন আমি জানি লওঁ। পৌৰাণিক কাহিনী মতে শাওণ মাহটো মহাদেৱৰ জন্ম মাহ হিচাপে ধৰা হয়। দেৱী পাৰ্বতীয়ে মহাদেৱক পুনৰ উভতি পাবলৈ এই শাওণ মাহত দেৱী পাৰ্বতীয়ে কঠোৰ উপবাস পালন কৰিছিল আৰু তাৰে লগতে হাতত সেউজীয়া খাৰু পৰিধান কৰি দেৱী পাৰ্বতীৰ ভালপোৱা ও ভক্তিৰ প্ৰতীক পাৰ্বতীয়ে মহাদেৱক কৈছিল যে সমস্ত বিবাহিত নাৰীসকলে শাওণ মাহত সেউজীয়া খাৰু পৰিধান কৰিলে তাৰেই নিচিনা যেন সুখী ও সমৃদ্ধ লাভ কৰিব পাৰে। তেতিয়া ভগৱান শিৱ দেৱী পাৰ্বতীক বৰ প্ৰদান কৰে আৰু তাৰ ইচ্ছা পূৰণ কৰিছিল। বহুতো বৈবাহিক নাৰীসকলে শাওণ মাহত সেউজীয়া খাৰু পৰিধান কৰে ঐশ্বৰিক দাম্পত্যৰ আশীৰ্বাদ লাভ কৰে। বিবাহিত জীৱন অতিবাহিত কৰিবৰ কাৰণে ধৰ্মীয় মতে শাওণ মাহত সেউজীয়া ৰং সেউজীয়া খাৰু পৰিধান ভাগ্য আলোকিত হয়। বৰ্ষাকালত প্ৰকৃতিৰ সেউজীয়া ৰং মন মুগ্ধ কৰে ও সেউজীয়া ৰং মনক এই ৰংটো শীতল শান্তি আৰু প্ৰাণ শক্তিও দিয়ে। এই ৰং ইতিবাচক শক্তিও প্ৰদান কৰে আৰু হতাশামুক্তি পাবলৈ এই খাৰু আগতে আমাৰ অসমত কোনেও পৰিধান কৰা নাছিল। এইটো কেৱল বিহাৰ ইউপিতহে পৰিধান কৰা হৈছিল, কিন্তু এতিয়া আমাৰ অসমতো এইটো পৰিধান কৰে। এই সেউজীয়া খাৰু মাতা পাৰ্বতীৰ ভক্তি আৰু প্ৰেমৰ প্ৰতীক হিচাপে মাতা পাৰ্বতী ও মহাদেৱৰ নিচিনা আমিও আমাৰ দাম্পত্য জীৱন সুখী কৰিবৰ কাৰণে আমি সকলোৱে সেউজীয়া বস্ত্ৰ আৰু সেউজীয়া খাৰু কৰা আৰু এনেকৈ ভাল ভাল বিষয়ে জানিবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ' ইমানতে আৰু আগলৈ লগ পাম। বাই বাই।